নমস্কাৰ বন্ধুসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম মোৰ গাহৰি ফাৰ্মখন। তো আহক বন্ধুসকল পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল এয়া হৈছে মোৰ গাহৰি ফাৰ্মখন। টোটেল 10টা ৰুম আছে। কি আছে কেনেকুৱা আছে আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। বন্ধুসকল দেখিছে এইটো মোৰ হেমচাৰ গাহৰি হয়। এই গাভিনী আছে আৰু এইজনীও গাভিনী আছে। এইটো য়ৰ্কশ্বায়াৰ প্ৰজাতি বুলি কয় আৰু এইটো লাষ্ট ব্লেক আৰু য়ৰ্কশ্বায়াৰ ক্ৰছ হয়। এইজনী গাভিনী আছে, এইজনী য়ৰ্কশ্বায়াৰ হয়, এইজনী গাভিনী আছে, তাৰপৰা এইজনীও গাভিনী আছে, তাৰপৰা এইটো চক মোৰ য়ৰ্কশ্বায়াৰ আৰু আপোনাৰ হেমশ্বায়াৰ বৰটো। সিহঁতে বৰ উৎপাত লগাই থাকে, সিহঁতক এক্সট্ৰাকৈ থৈছোঁ। এইটো হৈছে য়ৰ্কশ্বায়াৰ গিল্ড, সিহঁতে গাভিনী নাই, আৰু এইটো হৈছে হেমশ্বায়াৰ সৰু পোৱালি বৰ। তাৰপৰা ইয়াত আছে 4জনী গিল্ড, 2জনী য়ৰ্কশ্বায়াৰ আৰু 2জনী হেমশ্বায়াৰ। তাৰপৰা এইটো দেখিছে আটাইতকৈ ডাঙৰ গাহৰিটো হেমশ্বায়াৰ পেটা হয়। এই বিক্ৰী কৰিব পৰা হৈ আছোঁ। আজি বেপাৰী আহিব, ইয়াত দৰদাম কৰি দি দিম। বন্ধুসকল মোৰ গাহৰি ফাৰ্মৰ লগত পুখুৰী কেইটামানো আছে আৰু পুখুৰীত মই মাছ খেতি কৰিছোঁ, সেইবোৰো আপোনালোকক দেখুৱাম। অকল দেখিছে এইটো মোৰ পুখুৰী হয়। মই ইয়াত গা ধুম আৰু এটা পুখুৰী আছে, আপোনালোকক মই দেখুৱাম। মই মাছ মেলিছোঁ আৰু এটা লোকেল মাছ আছে, সেইটো দেখুৱাম। এইটো এটা পুখুৰী, এই পুখুৰীটো আপোনাৰ একঠাৰ হয়। এইটো সৰু পুখুৰী, ইয়াত অকল লোকেল মাছ থাকে, ৰৌ, মাগুৰ, কাৱৈ, শিঙি এনেকুৱাবোৰ। তো বন্ধুসকল মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। खत्म बाय बाय टाटा गुड बाय गया।